হেল্ল' বন্ধুসকল, আপোনালোকক মৰমৰ কোঁৱৰ ব্লগটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি এটা নতুন ভিডিঅ'লৈ আহিছোঁ, মহাৰতী থান। তো আপোনালোকক দেখাম, আমি ভিতৰখিনি দেখাম। আমি এতিয়া বৰ্তমান মহাৰতী থান পালোহি। তো আপোনালোকে ভিডিঅ'টো চাব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব নিশ্চয়। তো ব'লক আমি ভিতৰলৈ যাওঁ, গৈ আমি দেখাম আপোনালোকক সম্পূৰ্ণ দৃশ্যবিলাক, মানে মন্দিৰৰ ভিতৰৰ প্ৰাংগণটো দেখাম। তো ব'লক যাওঁ। হেল্ল' বন্ধুসকল, আজি আৰু নতুন ভিডিঅ' এটালৈ আহিলোঁ আৰু আপোনালোকক দেখাবলৈ আহিছোঁ এটা বহুত ভাল লগা মন্দিৰ। আমি বহুত দূৰত আহিছোঁ, আপোনালোকৰ কাৰণে আহিছোঁ মন্দিৰত দেখাবলৈ। তো ব'লক লাষ্টলৈকে আৰু ভিতৰখিনি চাম। ব'লক বন্ধুসকল, এতিয়া আমি আহিছোঁ বেবেজীয়া মহাৰতী থানলৈ। তো আপোনালোকে আহিব, চাব, শেষলৈকে চাব। আৰু আমি দেখাবলৈ আহিছোঁ বহুত ভাল লগা ঠাই, মহাৰতী থান যিহেতু বহুত ভাল লগা। তো বন্ধুসকল, আপোনালোকক গোটেই মন্দিৰৰ প্ৰাংগণটো দেখাম আৰু বহুত ভাল লগা ঠাই, বহুত ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিছে। আমি আহিছোঁ আৰু এইফালে মানুহ বহিব পৰাকৈ ৰাখিছে, চাব পাৰে। এইফালে কি ধুনীয়াকৈ ৰাখিছে, মানুহ বহিব পাৰে। তো আপোনালোকে চাওক আৰু ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকৰ মৰম আশীৰ্বাদ মোক এনেকৈ দি যোৱাটো মই বিচাৰোঁ আৰু আপোনালোকে দিব, মোৰ সেইখিনি আশা আছে। সেইবাবে আপোনালোকে চাওক। ইয়াত বহুত মানুহ দৰ্শক আহিলে বহিব কৰিব পাৰিব, ধুনীয়াকৈ ৰাখিছে। আৰু ওপৰতো চাওক, ধুনীয়াকৈ চব ভগৱানৰে ফটো ৰাখিছে। তো আপোনালোকে আহিব মহাৰতী থান। তো স্থান হ'ল বেবেজীয়া। আহিব, ভাল লাগিব। মন্দিৰত সোমোৱালৈকে নিজৰ মনটোৱে কিবা ভাল লাগি গৈছে গৈ। যি চাফ চিকুণ কৰি ৰাখিছে আপুনি চাওক। এইফালে পিছ চাইডটো এইটো ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখিছে। তো অভিজিত, কেনেকুৱা লাগিছে ইয়াত আহি? ভাল লাগিছে। আমি যিহেতু বাবা ভক্ত আৰু আপোনালোকেও বাবাই ভক্ত। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এইফালে দিছে আৰু মানুহ বহিব পৰাকৈ জিৰণি ঘৰ বুলিয়ে ক'ব পাৰি। আৰু মানুহ আহিলে বহিব পাৰিব। তো বাকী আৰু ইটো ছাইডে আছে, সেইটো ছাইডে আপোনালোকক দেখাম। তো ব'লক চাই থাকিব। তো বন্ধুসকল, আপোনালোকক দেখাম, আহক। এনেকৈ মানুহ যাব পৰা যিহেতু আছে, আপোনালোকক আগতো এটা ভিডিঅ' দেখাইছিলোঁ এনেকৈ মানুহ যাব পৰাকৈ। তো আপোনালোকে আহক, মোৰ লগত পিছে পিছে আহক আৰু আপোনালোকক দেখাম। কি ধুনীয়া এটা মুকলি ঠাই। আপোনালোকে পথাৰ এখন দেখিছেনে? কি ধুনীয়া মুকলি, তাৰ মাজত মন্দিৰ। বহুত ভাল লগা জেগা এখিনি। ভাল লাগিছে মন্দিৰটো। মোৰ নিজৰে ভাল লাগি গৈছে আহি। তো আপোনালোকে আহি থাকক, চাই থাকক। তো ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে মৰম কি বন্ধুসকল, আজি মেইন দুৱাৰ এতিয়া বৰ্তমান বন্ধ কৰি থৈছে। সোমবাৰ আৰু বৃহস্পতিবাৰে খোলে আৰু প্ৰত্যেক দিনাই খোলে। আপোনাৰ প্ৰত্যেক দিনাই সন্ধিয়া 5টা আৰু 5:30 মানৰ পৰা খোলে, আপোনাৰ 7টা মানলৈকে খোলে। তো এতিয়া আমাৰ টাইমটো অহা টাইমটো বেয়া হ'ল ন, সেইকাৰণে এতিয়া আমি নাপালোঁ। আৰু পূজাৰীজন গ'ল, আপোনালোকক দেখাইছোৱেই, পূজাৰীজন গ'ল। তো আপোনালোকে ভগৱানকে দেখালোঁ। আৰু আহক, ছাইডত বহুতখিনি আছে, আপোনালোকক বহুতখিনি আকৌ দেখাবলৈ বাকী আছে। আহক।
ছাইড আপোনালোকৰ সেইটো ছাইড দেখাইছিলোঁ আৰু এটা ছাইড দেখাইছোঁ, এইটো ছাইড চাওক। আপোনালোকে চাওক ধুনীয়াকৈ ফটোবিলাক ৰাখি থৈছে, সকলো দেৱ দেৱীৰ ফটোৰে ৰাখি থৈছে, মানে ভাল লাগিছে। ইয়াত মানে আপোনালোকে আহিলে চাকি জ্বলাব পাৰিব, ধুনীয়াকৈ হেৰি কৰি থৈ দিছে চাওক। আৰু তাতো চাকি জ্বলাব পাৰিব, মানে ধুনীয়া এটা মানে ভাল লগা পৰিৱেশ আৰু মানে ধুনীয়া মানে ডিচিপ্লিনত ৰাখিছে। মানে আপোনাৰ কোনো ধৰণৰ কোনো উল্টা পুল্টা চিষ্টেম নাই, মানে ধুনীয়াকৈ ৰাখিছে, ভাল লাগিছে। তো ইয়াত চাওক মেইন হেৰিটোৱে মানে ভাল লাগিছে আৰু মানে ইয়াত আহি। তো আপোনালোকক আৰু ফিল্ডখন দেখাম ব'লক। যদি চাওক এটা ফিচাৰী আছে, ফিচাৰী এইটো আপোনাৰ এই শিৱ মন্দিৰৰ ফিল্ডখন, এইটো বান্দৰী মাৰি থৈছে চাওক। এতিয়া কাষতে ফিচাৰী আছে, গছ আছে, তো আপোনালোকে চাব পাৰিব। আৰু আপোনালোকে আহিব মানে বেবেজীয়া চাৰিআলিৰ পৰা বেছি দূৰ নহয়। তো আপোনালোকে আহিব, আহি আপোনাৰ নিজৰ মনটো ভাল লগাই যাব পাৰিব। ইয়াত বহুত দূৰৰ মানুহ আহে, তো আপোনালোকক দেখাবলৈ আহিলোঁ। বেক চাইডটো আহিছে আৰু আপোনালোকক ফ্ৰণ্ট চাইডটো দেখাম। তো ইমান ধুনীয়াকৈ শংখবিলাক ৰাখিছে, ইমান ধুনীয়াকৈ মূৰ্তিবিলাক ৰাখিছে, মানে ভাল লাগিছে, বহুত ধুনীয়াকৈ ৰাখিছে। আপোনাৰ ফটোবিলাক ৰাখিছে, তাৰ শিৱলিংবিলাক ৰাখিছে, আৰু আপোনাৰ বহুত দেৱ দেৱীৰ বস্তু ৰাখিছে, মানে ধুনীয়াকৈ আপোনাৰ ডিচিপ্লিন কৰি ৰাখিছে, মানে কোনো হেৰি নাই, ধুনীয়া শাৰী পাতি নিজৰ স্থানত মানে ধুনীয়াকৈ ৰখাই থৈছে। তো ভাল লাগিছে ইয়াত আহি, আপোনাৰো মনটো ভাল লাগিব। মই বাৰে বাৰে কৈ আছোঁ, আপোনালোকে আহিব আৰু আহি ইয়াত চাব। যদি মই কোৱা কথাটো যদি নহয়, তেন্তে মোৰ ভিডিঅ' চাবই দৰকাৰ নাই, মানে এনেকুৱা টাইপৰ মানে চেলেঞ্জ। মানে ভাল লাগিছে ইয়াত আহি, মানে ধুনীয়াকৈ ৰাখিছে। তো আপোনালোকে আহিব, চাব। মই সেইটোৱে মানে বিচাৰোঁ যে আপোনালোক আহক, মনটো মানে পবিত্ৰ কৰি আহক, তো ভাল লাগিব। তো মানে ভাল লাগিছে ইয়াত আহি, কোনো মানুহ নাই, কিন্তু তথাপিও ভাল লাগিছে। নিজকে মানে বহুত ধুনীয়াকৈ ৰাখিছে ন, চাফ চিকুণ কৰি ৰাখিছে। তো সেইবাবে আপোনালোকক বাৰে বাৰে কৈ আছোঁ, আহিব। আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে ধন্যবাদ দিছোঁ, আৰু আমি ইমানতে সমাপ্ত দিবলৈ ওলাইছোঁ। তো আপোনালোকে ভিডিঅ'টো চাব, আৰু ছাবস্ক্ৰাইব, লাইক আৰু বেল আইকনটো, লগতে শ্বেয়াৰ, কমেণ্ট যিখিনি আছে মানে সমগ্ৰ বস্তু গোটেইখিনি কৰি দিব, তাৰে মই কামনা কৰিলোঁ। তো আজিলৈ ইমানতে সমাপ্ত দিছোঁ। বাই।